কলিয়াবৰ শিলঘাট মন্দিৰত আহিছে আপোনালোক কেনেকুৱা লাগিছে মানে আপোনালোক ভাল লাগিছে আমাৰ বাইদেউ চেলফি লৈ আছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে ন হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আছাম বয় পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই আহিছোঁ শিলঘাট কামাখ্যা মন্দিৰ বহুতো ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে এইটো দেখিছা পাহাৰৰ ওপৰলৈ খটখটি গৈছে তালৈ যাম চাই থাকক ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব চ' গাইজ এতিয়া মই উঠি আছোঁ আপোনালোকে চাই থাকক চেনেলটো বহুতো চেনেল নহয় ভিডিঅ'টো বহুতো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব অলপ ওপৰলৈ আহিলোঁ ভাগৰো লাগিছে মানে কি ক'ম আৰু খটখটিত মানে উঠিব অলপ এলাহ লাগে এয়া আহিলোঁ ইয়াতে এটা জিৰণি ঘৰ আছে তাতে জিৰাম আৰু মোৰ লগত আহিছে বিৰাট ইয়াৰো এটা ব্লগ চেনেল আছে চাব চবে আৰু বিৰাট কি আছিলে বিন্দাছ বয় বিৰাট ব্লগ চবেই চাব আৰু ইয়াত আহক অলপ কথা পাতোঁ চ' ফ্ৰেণ্ডছ আপোনালোকে জানেনে এই কামাখ্যা মন্দিৰটো কিহৰ কাৰণে প্ৰসিদ্ধ এটা কাৰণ হৈছে মা দেৱী পাৰ্বতীৰ এখন কাণ শিলঘাটত পৰিছিলে আৰু আনখন কাণ গুৱাহাটীত পৰিছিলে সেইবাবে এই অসমখনত দুটাই কামাখ্যা মন্দিৰ আছে এটা হৈছে শিলঘাট কামাখ্যা মন্দিৰ আৰু আনটো হৈছে গুৱাহাটী কামাখ্যা মন্দিৰ এই কাণখন পৰিছিলে পাহাৰৰ ওপৰত সেইবাবে এই মন্দিৰটো পাহাৰৰ ওপৰতে স্থাপিত হ'ল আৰু ইয়ালৈ যোনটো খটখটিটো দি আমি আহিছোঁ সেই খটখটিটোৰ নাম হৈছে মেখেলা উজোৱা খটখটি মানে ইয়াত মহিলাসকলে খোজকাঢ়ি গ'লে তেওঁলোকৰ মেখেলাখন খটক খটক শব্দ কৰে সেইকাৰণে এই খটখটিটোৰ নাম হৈছে মেখেলা উজোৱা খটখটি আৰু বহুত ভাল দৃশ্য আৰু দেখিছে গানটো কিবা কিবি লাগি আছে সিফালে পিকনিক খাই আছে ইয়া মানুহ চাওক পিকনিক খাই আছে সিফালে মানে কি ক'ম আৰু ইয়াত ভাল প্লেচ হয় পিকনিক খাবলৈও আহিব পাৰে আপোনালোক জেগাডোখৰৰ নাম হৈছে নগাঁও কলিয়াবৰ শিলঘাট কামাখ্যা মন্দিৰ গতিকে আগলৈও চাই থাকক ভাল লাগিছে যদি এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কি কৰি আছে ছাবস্ক্ৰাইবটো কৰক না আপোনালোকে চ' এতিয়া ব'লক আমি যাওঁ ওপৰলৈ আৰু শিলঘাট কামাখ্যা মন্দিৰটো চাওঁগৈ বেছি দেৰি নকৰি পেক নকৰি নহয় জানো আৰু চ' আমি আহি আছোঁ গৈ আছোঁ খটখটিৰ ওপৰে গৈ আছোঁ এইটো হৈছে খটখটিটো আহি আছোঁ আৰু ইয়াতে এতিয়া যে পিকনিক টাইম মানুহ চানুহ আহিছে এয়া সিফালে আছে কি ক'ম আৰু কিবা কিবি সোধোঁ নেকি বাৰু সুধিলে লাজ লাগে তথাপিতো সোধোঁ নেকি বুলি ভাবিছোঁ সুধিব পাৰোঁ আৰু বাইদেউ অকণমান ৰ'ব আমাৰ এই যে কলিয়াবৰ শিলঘাট মন্দিৰত আহিছে আপোনালোক কেনেকুৱা লাগিছে মানে আপোনালোক ভাল লাগিছে ইয়াত পিকনিক খাব আহিছে নেকি প্ৰথমবাৰ আহিছে নহয় আগতো আহিছিলোঁ মানে মোৰ এটা ইউটিউব চেনেল আছে সেইটো কাৰণে মানে আপোনালোকক ক'লোঁ যে কেনেকুৱা লাগিছে আপোনালোকৰ ভাল লাগিছে তোমাৰ আছে ভাল লাগিছে চাব ঠিক আছে থেংক ইউ ত' এইফালে আমাৰ বাইদেউ চেলফি লৈ আছে বাইদেউ কেনেকুৱা লাগিছে ভাল লাগিছে ন আমি ফাইনেলি আহি পালোঁ ওপৰলৈ এইটো কামাখ্যা মন্দিৰ ইফালে যাম ওপৰলৈ মন্দিৰত আছোঁ সেৱাৰ কাৰণে কৰিম বাৰু এতিয়া আমাৰ ইয়াতে এজন দেউ ৰখি আছে সুধিম কিবা কিবি শিলঘাট মন্দিৰৰ বিষয়ে কাকা নমস্কাৰ নমস্কাৰ এই আপুনি ইয়াতে মানে পূজা পাতল নহয় আমাৰ পূজা পাতলৰ পূজাৰী বেলেগ আছে আমি ইয়াত কৰ্মকৰ্তা দেউ মানে আচ্ছা আপুনি শিলঘাট মন্দিৰটোৰ বিষয়ে কিবা কিবি অলপ শিলঘাটৰ বিষয়টো কিনো ক'ম এতিয়া এইটো বিশেষ ইমান নাজানো তেওঁৱে জানিব প্ৰমুক্ত 1667 খ্ৰীষ্টাব্দত প্ৰমুক্ত সিংহই এই মন্দিৰ স্থাপিত কৰিছিলে গুৱাহাটীৰ পৰা আনি পেলাই 1667 খ্ৰীষ্টাব্দত প্ৰমুক্ত সিংহই এই মন্দিৰ স্থাপিত কৰিছিলে গুৱাহাটীৰ পৰা আনি পেলাই
এনে কোৱা শুনো মা পাৰ্বতীৰ এখন কাণ ইয়াত পৰিছে আৰু এখন নহয় কাণ পৰা নাই দেই তেখেতে সপোন দেখুওৱাৰ কাৰণে মানে প্ৰমোদ সিংহই আহি তাৰ গুৱাহাটীৰ পৰা আনি পেলাই স্থাপিত কৰিছে মানে সপোনৰ মানে সিফালে গৈ পেলাই ইয়াতে মানে সপোন দেখুৱাইছিলে তাৰপিছত ধন্যবাদ থাকিল ভালে গতিকে এতিয়া আমি সেৱা কৰিম তাৰপিছতে অকণমান লোকেশ্যনখিনি দেখাম পিছফালৰ পৰা আহোঁ ব'লক পাহাৰৰ তলত আৰু এয়া হৈছে আমাৰ পাহাৰৰ তলৰ দৃশ্য পাহাৰৰ তলৰ দৃশ্য হয় আৰু মই আপোনালোকক যোনটো কথা কৈছিলোঁ যে এখন কাণ ইয়াত পৰিছে এখন কাণ গুৱাহাটীত পৰিছে সেইটো আচলতে ভুল এই দেওজনে যোনটো ক'লে যে সপোনত দেখুৱাইছিলে যে আচলতে গুৱাহাটীতে পৰিছিলে কাণখন তাত সপোনত দেখুৱাইছিলে যে তাৰ পৰা কামাখ্যা মন্দিৰটো ইয়াত আনিব লাগে সেইবাবে এইটো হৈছে আমাৰ মা কামাখ্যা মন্দিৰ গৃহ মানে আমাৰ মন্দিৰ সকলোৰে জন্মদাতা এওঁলোক ভগৱান তো আহিলোঁ আপোনালোকে ভাল পাইছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব শ্বেয়াৰ অকণ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক আহি থাকিব আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু গ্ৰ' কৰক নহ'লে কিন্তু ভিডিঅ' চিডিঅ' নবনাওঁ গম পাব পিছত বাপেকে